এবারে সমস্ত দুঃখৰ ভাৰ আহি পৰিছে মোৰ কান্ধত মোৰ দুখৰ কাৰণে সাক্ষী মোক এৰি থৈ গুচি গ'ল মোৰ বাচ্চাটো মাকৰ পেটতে ঢুকাই থাকিল মোক দেউতা দেউতা বুলি মতাৰ আগতে ঢুকাই থাকিল এইবোৰ কাৰ দুখ কচোন কৰা কাৰ দুখ মোৰ দুখ এইবিলাক চাহ বিপ্লৱটো এনেকে দুখ কৰি থাকিলে সিহঁতবোৰ উভতি নাহে নহয় সেইকাৰণে চালা নিজকে মাৰি সিহঁতৰ কাষলৈ যাব বিচাৰিছে কিন্তু বেয়া মানুহ মই গুণ্ডা স্বভাৱৰ মানুহে জমটোতো কাষ চাপিবলৈ ভয় কৰে এই কালি আহিছিল বুজিছ সপোনত কোচত এটা কেঁচুৱাৰো আহিছিল নাই 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 কেঁচুৱা নহয় এজনী 2-3 বছৰীয়া ছোৱালী লৈ আহিছিল সাক্ষী 2-3 বছৰীয়া ছোৱালী মোৰে চাইছে সাক্ষীয়ে কৈছিল মোৰ একেবাৰে ছোৱালীৰ বাপে খোৱা ইচ্ছা আছিল হয় চোৱা না ভগৱানে তোমাৰ ইচ্ছা পূৰণ কৰি দিব ছোৱালীজনে মোক দেউতা দেউতা বুলি মাতিছিল জানো মই দৌৰি গৈ ছোৱালীজনী কোলাত তুলি ল'ব খুজিছে সপোনটো ভাঙি থাকিল চকু দুটা মেলিহে গম পাওঁ মই ডকাইতে কাৰোবাৰ দেউতা কম কেনেকৈ এই সাক্ষী মই ডকাইত নহয় মই গুণ্ডা ডকাইত আছিলো এতিয়া নহয়তো এবাৰ চা না এবাৰ চা একেবাৰে মৰা মানুহ হৈ পৰি আছো এবাৰ তোৰ ছোৱালীজনীক পঠিয়ালে এবাৰ তাইক কোলাত তুলি গালত দুটা চুমা খাবৰ বৰ্মন কৰিছিল এবাৰ তাইক মাতিব দে না এবাৰ মাতিব দেউতা মাৰি কাটি এনে গভীৰ জংঘলত পেলাই থৈ আহিছিল য'ত তাইক পুলিচেও বিচাৰি নাপায় ধীৰাজেও বিচাৰি নাপায় লৈ যা